खुलुमबाय स्टुडिय'आव दं आं साजिब बसुमतारी मिरु आक्रासुनि गोबां दैदेनगिरिफोरा इउपिपिएल दोलोआव जगदान मिरु आक्रासुनि बारग' चिफ एडभाइजार अरुण कुमार रयजों लोगोसे मिरु आक्रासुनि गोबां दैदेनगिरिफोरा इउपिपिएल दोलोआव जगदान दिनै क'क्राझार सोहोराव थानाय मिरु इउपिपिएलनि मावखुलियाव मोनसे जरखा हाबाफारिनि गेजेरजों मिरु आक्रासुनि बारग' चिफ एडभाइजार अरुण कुमार रय मिरु आक्रासुनि लोगो नेहाथारि राजु रय जिल्ला थाखोनि बारग' भाइस प्रेसिडेन्ट बृन्दावन रयजों लोगोसे गासै सा 35 दैदेनगिरिफोरा प्रमद बर'नि नुजाथिनायाव इउपिपिएल दोलोआव जगदान जायो। दिनैनि बे हाबाफारियाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'जों लोगोसे लरेन्स इस्लारि एमसिएलए माधव छेत्री आरो इउपिपिएल दोलोनि गोबां दैदेनगिरिफोरखौबो बे हाबाफारियाव बाहागो लानायखौ नुनो मोननाय जायो। प्रथमते मैं आमार रंगाली बिहु जेतु बहाग बिहु बुली कोৱা হয় आमी रंजाली बैसागु बुली कওঁ आरो बिशुआ विभिन्न जाति जनगोष्ठीये विभिन्न नामेरे उदযাপন करे। मैं बिटिआरबासीक रंजाली बैसागुर शुभकामना ज्ञापन करिछु आरो एबिली आमार जातीय उत्सव बिहु बिशुआ बा रंजाली बैसागु उदযাপনটো खूब सुंदरके हबो तेनेকুৱা এটা দেখা যায় कारण बतरो खूब सुंदर হয় সেই কাৰণে মই সকলোকে বিহুৰ শুভকামনা ज्ञापन কৰাৰ লগতে आमार जातीय उत्सवটো खूब भालके उदযাপन কৰিবলৈ आह्वान কৰিছো। বিশেষভাৱে এতিয়া বিটিআৰ অঞ্চলত আমি যি চিন্তাধাৰা লৈ পেলাই ৰাজনীতিটো আৰম্ভ কৰিছো ইয়াত সকলো জাতি জনগোষ্ঠীৰ এটা অংশীদাৰী এটা ইউপিপিএল দলত আছে সকলো জাতি জনগোষ্ঠীৰ প্ৰেজেন্স এটা ইউপিপিএল দলত আছে কিন্তু দীঘলীয়া সময়ত আমাৰ মাজত যিটো সমন্বয় এটো কবাত নহয় কবাত কমি গৈছিলে আৰু ডাঙৰ ভুল বুজাবুজি হোৱা নাই যদিও আমাৰ ভুল বুজা যেটো মানে সম্পৰ্ক আৰু সম্বন্ধ এটো কবাত নহয় কবাত অলপ কমি গৈছিলে আৰু সেই কাৰণে বিটিআৰ অঞ্চলটো যেহেতু 35 লাখ জনসাধাৰণ আছে আৰু আমি বুজি পাওঁ যে এই 25 লাখ জনসাধাৰণ বসবাস কৰা এখন ঘৰ য'ত বড়ো আছে राजबंशी आसे गोरखा आसे अखमिया आसे बंगाली आसे माइनरिटी आसे यात विभिन्न जाति जनगोष्ठी सकल आसे यार মাজত সমন্বয়টো বহুত এটা ইম্পৰ্টেন্ট এটা বিষয় আৰু এই বিষয়টোকে আগৰ সময়বিলাকত বহুত বেছি গুৰুত্ব দিয়া হোৱা নাই কাৰণ সকলো জনগোষ্ঠীয়ে নিজে নিজে সংগ্ৰাম কৰি আছে। আমি নিজৰ জনগোষ্ঠী প্ৰতিষ্ঠাৰ কাৰণে নিজৰ জনগোষ্ঠী অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ সংগ্ৰাম বহুতে অব্যাহত ৰাখি আছে কিন্তু এনেকুৱা সময়ত আমি ভাবিব লাগিব যে সাময়িকভাৱে মানৱ জাতি হিচাপে আমি কোনটো ষ্টেটাছত আছো। আজি চাবলৈ গ'লে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি বহুত পিছ পৰি আছিলো আৰু বিটিআৰ অঞ্চলত একেলগে ফৰ মোৰ দেন 4 ডিকেডছ 4টা দশক সংগ্ৰাম হৈ থকাৰ কাৰণে এই সময়ত মানুহবিলাকে সুস্থিৰ মন লৈ সমাজ সেৱা কৰিব পৰা নাছিলে। এই সময়ছোৱাত আমাৰ জনসাধাৰণে ভাল এটা সুস্থ মন লৈ শিক্ষা দীক্ষাৰ কথা ভাবিব পৰা নাছিলে অৰ্থনৈতিক উন্নয়নৰ কথা ভাবিব পৰা নাছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি নিৰ্মাণৰ কথা ভাবিব পৰা নাছিলে এই কাৰণে আমি বহুত পিছ পৰি আছিলো। গতিকে আজিৰ সময়ত আমাৰ নিজৰ জনগোষ্ঠীৰ এজেন্ডাবিলাক থাকিব কিন্তু সাময়িকভাৱে বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণ আৰু এখেতসকলৰ বা আমাৰ সকলৰ গাঁৱে ভূঞে উন্নয়ন এইবিলাক কথা আজি সবে চিন্তা কৰিছে। যোৱা 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত সকলো মানুহে আজি উদাৰ মন লৈ ওলাই আহিব পাৰিছে ভালকে চিন্তা কৰিব পাৰিছে। এটা সময় আছিলে যে ৰাতিপুৱাৰ পৰা গধূলি ইয়াত বন্দুকৰ আৱাজ শুনিছিলে
হিংসা হৈছিলে এই পৰিৱেশত মানুহবিলাকে অপেনকৈ চিন্তা কৰিব পৰা নাছিলে আৰু বহুত দূৰলৈকে চিন্তা কৰিব পৰা নাছিলে কিন্তু যোৱা 3টা বছৰত ইয়াত UPPL BJPৰ যেতিয়া চৰকাৰ আহিল আজি এই কথাখিনি এই সমস্যাখিনি আমি সকলো দায়িত্ব লৈ সমাধান কৰাৰ পিছত শান্তি প্ৰতিষ্ঠা কৰাৰ পিছত এটা ভাল পৰিৱেশ অহাৰ পিছত পুনৰ জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ কথা ভাবিবলৈ সময় পাইছে উন্নয়নৰ কথা ভাবিবলৈ সময় পাইছে আৰু আমাৰ ক'ত ভুল হৈ গ'ল ক'ত ভাল হৈ গ'ল এইবিলাক বিশ্লেষণ কৰিবলৈ সময় পাইছে গতিকে আজিৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন শক্তিশালী নেতা অৰুণ ৰয় ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে তেখেতৰ সতীৰ্থসকলৰ লগত আৰু এইটোৱে আমাৰ দলক আৰু শক্তিশালী কৰি তুলিব আৰু আমাৰ দলৰ তৰফৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যিটো দায়িত্ব তেখেতসকলৰ উন্নয়ন তেখেতসকলৰ মাটি বাৰী বিভিন্ন সমস্যা সমাধান কৰা ইয়াত আমি আৰু একখোজ আমি আগবাঢ়ি যাব পাৰিম একেলগে মিলি মই এইটোকে আশা কৰিছোঁ আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ জাতীয় সংগঠনৰ নেতৃবৃন্দ আমাৰ দলত আহি আছে অহা কেইদিনমান পিছতো আপোনালোকে বিহুৰ সময়তে দেখিবলৈ পাব বিভিন্ন জনগোষ্ঠীৰ দায়িত্বশীল নেতাবিলাকে এতিয়া আমাৰ দললৈ আহিব বিচাৰিছে আমাৰ দল মানে আমাৰ সকলোৰে দল এই UPPL দললৈ আহিব বিচাৰিছে মই তেখেতসকলকো আদৰণি জনাইছোঁ আৰু একেলগে মিলি এখন সুন্দৰ BTR গঢ়াৰ কাৰণে আমি আগবাঢ়ি যাম কোকৰাঝাৰতো যুঁজ নাই দৰং ওদালগুৰিতো যুঁজ নাই তলত 1 নম্বৰত থাকিবৰ কাৰণে কোনে যুঁজ কৰে এইটো নাজানো ওপৰত আমাৰ কেণ্ডিডেট থাকিব আৰু বহুত ওপৰত থাকিব তলৰ কাৰণেহে এইবাৰ যুঁজ হ'ব ওপৰৰ কাৰণে যুঁজ নহয় ওপৰত আমি বহুত ওপৰত আছোঁ এতিয়া 3 লাখতকৈ বেছি হ'ব 4 লাখ হ'লেও আচৰিত নহয় কাৰণ এতিয়া মানুহ আৰু নাঙলক ভোট দিবলৈ ইচ্ছা নাই নাঙলে নিজৰ ছবিখন ৰাখি থবৰ কাৰণে সংগ্ৰাম কৰি আছে গতিকে যিসকলে নিজৰ ছবিটো ৰাখিবৰ কাৰণে সংগ্ৰাম কৰিছে তেখেতসকলে আৰু কিমান ভোট পাব তেখেতসকলৰ দলৰ নেতাবিলাক বাগা বাগা নেতাবিলাক এতিয়া দল সলনি কৰি আছে তেতিয়াতো তেখেতে 14 চিৰাঙতে বহুত ভোটত জিকি গ'ল খাম্পা বৰগয়াৰী ডাঙৰীয়াই 14 চিৰাঙতে তেখেতে 3বাৰকৈ ডেপুটি চিফ হৈ 14 চিৰাঙতে হাৰি গ'ল এইটোৱে প্ৰমাণ কৰিছে যে তেখেতে যে একো কাম কৰা নাই আৰু কাম কৰা ব্যক্তি নহয় জাষ্ট এ জেণ্টেলমেন এজন ভদ্ৰলোক হয় খাম্পা বৰগয়াৰী ইয়াৰ বাহিৰে আৰু একো নাই ইয়াৰ লেফ্ট আৰু ৰাইট কমেণ্ট কৰিবলৈ খাম্পা বৰগয়াৰীৰ একো নাই জাষ্ট এ ভদ্ৰলোক ভাল ড্ৰেছ পিন্ধে ভাল কথা কয় ভাল চলন ফুৰণ কৰে মানে এইটোৱে যথেষ্ট আৰু তেখেতৰ কাৰণে কমেণ্ট কৰিবলৈ ইয়াতকৈ আৰু বেছি সমাজৰ কাৰণে সি বেছি তলতো নামিব নোৱাৰে বেকাবিকিও হ'ব নোৱাৰে ক'ত কি হৈছে ক'ত কি হোৱা নাই এই কথাও নোৱাৰে ইলেকশ্যন অহাৰ কাৰণে এবাৰ দুবাৰ মিডিয়াত ওলাইছে বাকী 5 বছৰ আপুনি কিবা মিডিয়াত কিবা ইছ্যু কৈছে নেকি যোৱা 5টা বছৰত ইমান সমস্যা হ'ল আগৰ বছৰবিলাকত কোনো দিনতো ওলাই নাহে সমাজৰ এটা দায়িত্ব লয় মানুহ এজনে আগত যাই যদি সমাজখনক নেতৃত্ব নিদিয়ে কাম নকৰে তেনেকৈ হ'লে কেনেকৈ হ'ব অকল নিৰ্বাচনৰ সময়ত ওলাই আহি দুটা কথা ক'ব ইয়াৰ পিছত দেখা পাব যে নেক্সট আৰু 5 বছৰ আৰু দেখিবলৈ নাপায় ৰাতিপুৱাই ওলাই গ'লে কোনোবা টিম আছে টিমৰ লগত বহি থাকে কি কৰে কি নকৰে তেখেতসকলেহে জানে তো পোনপ্ৰথমে মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ৰঙালী বিহু লগতে ৰংজালী বৈশাগু বিচুৱা অৰ্থাৎ বিভিন্ন জনগোষ্ঠীসকলে যি নামকৰণে কৰে সেইমতে আজি সকলোকে মই শুভেচ্ছা জনাইছোঁ যে সঁচাকৈ আজি ভাল লাগিছে আজি এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ আৰু মই নিজেও আজি অংশগ্ৰহণ কৰিলোঁ মই ভাবোঁ যে আগন্তুক দিনত যি আমাৰ সমস্যা কোচ ৰাজবংশী শংকৰৰ লগতে বিভিন্ন জনগোষ্ঠীৰ যিবোৰ সমস্যা সেই সমস্যাসমূহ সুস্থিৰ আলোচনাৰ মাজেৰে আমি আগবঢ়াই নিব পাৰিম আৰু লগতে যি আমাৰ মাজত আগতে ভুল বুজাবুজি আছিল এই ভুল বুজাবুজিসমূহ আমি কেনেকৈ আঁতৰাব পাৰোঁ সমাজত বিশেষকৈ বড়ো নন বড়ো আদি কৰি যিবোৰ মানে এটা ভুল আণ্ডাৰষ্টেণ্ডিং আছিল ভুল বুজাবুজি আছিল আৰু এই ভুল বুজাবুজিসমূহ আমি যাতে আঁতৰি যায় আৰু সেইকাৰণে মই আজি এই সময়ত এই দলত যোগদান কৰিছোঁ আৰু এই দলত যোগদান কৰি ৰাইজৰ অৰ্থাৎ কোচ ৰাজবংশীৰ যিখিনি সমস্যা এই সমস্যাসমূহ আমি সমাধান কৰাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰি যাম ইতিমধ্যে
চিফ ডাঙৰীয়াই কথাখিনি কৈ গ'ল যে জনজাতিকৰণ আৰু যিটো কমতাপুৰৰ কথা আহিছে হয় আমি বহুত দিন সংগ্ৰাম কৰিলোঁ জনজাতিকৰণ আৰু কমতাপুৰ বা ভাষাৰ ক্ষেত্ৰত আন্দোলন কৰি আহিছোঁ মই ভাবোঁ যে আজি সংবাদ মাধ্যমৰ জৰিয়তে মই মাননীয় চিফকো অনুৰোধ কৰোঁ ভাষাটো যদি অৰ্থাৎ প্ৰাইমাৰী লেভেলত কোচৰামচী ভাষাটো যদি কিবা কৰি অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ আজি যাতে চেষ্টা কৰে আৰু লগতে সকলোৱে মিলি যিটো মই এজন বিটিআৰৰ বাসিন্দা হয় ইয়াতে জন্ম হৈছোঁ গতিকে মই ভাবোঁ যে আগতে যিবোৰ হৈ গৈছে যিবোৰ অলপ গেপ পৰি আছিল সেই গেপসমূহ আমি কেনেকৈ এটা সমন্বয় কৰিব পাৰোঁ সেইটো আমাৰ সদায় অব্যাহত থাকিব আৰু লগতে যিবোৰ হৈ আছে আৰু অন্যান্য জনগোষ্ঠী সকলে বোলে আহিব বুলি শুনা পাই আছোঁ তাৰ কাৰণে এটা শুভ লক্ষণ গতিকে যাতে আগন্তুক দিনত সকলোৱে মিলি এটা ভাল সমাজ গঢ়ি তুলিব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে অৰ্থনৈতিক ক্ষেত্ৰতে হওক কাৰণ যদি সমাজ ব্যৱস্থা এটা সুস্থিৰ নহয় শান্তি যদি নহয় কোনো ক্ষেত্ৰতে উন্নতি হ'ব নোৱাৰে তাৰ কাৰণে এটা সুস্থ সমাজ লাগে চিফ ডাঙৰীয়া ইতিমধ্যে কৈ গ'ল যে এটা সুস্থ সমাজ নাথাকিলে কেনেকৈ মানে ডেভেলপ হ'ব কাম কৰাৰ অসুবিধা হৈ যায় সদায় যদি গণ্ডগোল হৈ থাকে মানুহৰ মাজত যিখিনি স্পেচ থাকে সেইখিনিও কমি যায় আগতে যেনেকৈ বহুত এটা যিটো সমস্যা আছিল আমি নিজে ভুক্তভোগী এটা সময়তো আমাৰ লৰেন্স ডাঙৰীয়াই মানে তিনিআলিত থাকিব পৰা নাছিল কিন্তু আজি কিছু হ'লেও এটা ভাল চিটুৱেশ্যনত আহিছে মই ভাবোঁ আগন্তুক দিনত UPPL দলে বাৰ্তা দিব সকলোৱে মিলি এটা সুস্থ সমাজ গঢ়ি তুলি আমি কেনেকৈ একেলগে সুস্থভাৱে বাস কৰিব পাৰোঁ এইখিনি মই কামনা কৰি আজি এই চমুকৈ কথাখিনি ক'লোঁ ধন্যবাদ गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब-माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी SAP पैनेल नेम प्लेटार्स रेट्र' रिफ्लेक्टिभ साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जालि काटिं लग' ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6900981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन